বসন্তৰ যি ছাতি বতাহ সেই বতাহ ছাতিক স্বাগতম জনাবৰ বাবে নঙলাখুলি সাজু হৈছে অসমীয়া চোতাল। আমি লৈ আহিছোঁ যোৰহাটলৈ আৰু যোৰহাটত এই মুহূৰ্তত বসন্তৰ বাবে বহাগৰ বাবে সাজু হৈছে অকমানিসকল আৰু এই অকমানিসকলৰ মাজৰ যিটো ৰঙিনী পৰিৱেশ এই পৰিৱেশটোৰ বাবে আপোনালোকক লৈ আহিছোঁ অংকুৰ কলা কৃষ্টি কেন্দ্ৰৰ চোতালখনলৈ। অংকুৰ কলা কৃষ্টি কেন্দ্ৰ আৰু বিহু সুৰক্ষা সমিতি যোৰহাট জিলাই এনেকৈ প্ৰায় 20 দিনীয়া যি কৰ্মশালা সেই কৰ্মশালাৰ পৰিসমাপ্তি দিশৰ তেওঁলোকৰ যিটো পৰিৱেশ এই পৰিৱেশটো সাক্ষী কৰাইছোঁ আৰু আপোনালোকক লৈ আহিছোঁ তেওঁলোকৰ এই ৰঙিনী চোতালখনৰ মাজলৈ। আহক নতুন প্ৰজন্মই কেনেকৈ অ আ ক খ শিকিছে, পদচালনা কৰিছে, কেনেকৈ তেওঁলোকে বিহুৰ মাজত একাত্ম হৈছে সেই পৰিৱেশটো সাক্ষী কৰিবৰ বাবে মই লৈ গৈছোঁ গৰুচালৰ ঢোলটিৰ মাজলৈ, য'ত ঢোলৰ চাপৰত নাচি উঠিব আমাৰ কণমানিসকল।
বাবে আপোনালোকক লৈ আহিছোঁ অংকুৰ কলাকৃষ্টি কেন্দ্ৰৰ চোতালখনলৈ। অংকুৰ কলাকৃষ্টি কেন্দ্ৰ আৰু বিহু সুৰক্ষা সমিতি যোৰহাট জিলাই এনেদৰে প্ৰায় 20 দিনীয়া যি কৰ্মশালা, সেই কৰ্মশালাৰ পৰিসমাপ্তি দিশৰ তেওঁলোকৰ যিটো পৰিৱেশ, এই পৰিৱেশটো সাক্ষী কৰাইছোঁ আৰু আপোনালোকক লৈ আহিছোঁ তেওঁলোকৰ এই ৰঙিলী চোতালখনৰ মাজৰে। আহক নতুন প্ৰজন্মই কেনেকৈ অ আ ক খ শিকিছে, পদচালনা কৰিছে, কেনেকৈ তেওঁলোকে বিহুৰ মাজত একাত্ম হৈছে, সেই পৰিৱেশটো সাক্ষী কৰিবৰ বাবে মই লৈ গৈছোঁ গৰুচালৰ ঢোলটিৰ মাজলৈ, য'ত ঢোলৰ চাপৰত নাচি উঠিব আমাৰ কণমানিসকল।